বিয়া 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 অকল এই ফাগুনৰ মাহটো বিয়াই খাই থকা হৈছে ইমানেই বিয়া খোৱা হৈছে আপোনালোকে মোৰ ব্লগবিলাক দেখি গম পাইছেই চাগে মানে বিয়া পুৰা বিয়া খোৱা হৈছে আৰু আজিও আছে বিয়া দুখন বিয়া আজি দুখন বিয়া একেলগে খাম গাঁৱত মানে গাঁৱতে আছে ওচৰতে ঘৰৰ ওচৰতে তাত যাম আৰু আজি দুখন ছোৱালী বিয়াই বাৰু ল'ৰা বিয়া খোৱা নাই এইকেইদিন মানে ছোৱালী বিয়াই খাই থকা হৈছে আৰু সেইদিনাখন আপোনালোকে দেখিবলৈ পালেই ব্লগত মোৰ সেইখন এখন ওচৰতে মোৰ লগৰে ছোৱালী আছিলে তাইৰ বিয়া খালোঁ তাৰপিছতে আজি আকৌ আৰু আজি লগৰ নহয় বাৰু ঘৰৰ ওচৰতে টাইমতকৈ সৰু তাই বিয়া আছে আৰু এখন বিয়া আছে মানে ওচৰতে দুখন বিয়া আছে তো আজি দুখন বিয়া খাম আৰু বাৰু বাদ দিয়ক সেইবিলাক কথা এতিয়া আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনালোঁ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আপোনালোকে আজি ব্লগটো শেষলৈকে চাব ভালেই পাব চাই পেলাই আৰু যদিহে ভাল পায় তেন্তে হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু লাইক এটাও কৰি দিব ভিডিঅ'টো চাই ভাল পালে তেন্তে হ'লে আজিৰ দিনটোৰ ব্লগটো আৰম্ভ কৰি দিওঁ আৰু এতিয়াৰ পৰা আৰম্ভ কৰি দিওঁ আৰু মানে বিয়ালৈ দেৰিকৈ যাম অলপ পাছত যাম কিন্তু ভাবিছোঁ মই এতিয়া 9টা বাজিছে মই এতিয়াই ব্লগটো আৰম্ভ কৰি কথাখিনি কৈ লওঁ নহ'লে পাছত বিয়ালৈ ওলাবলৈ মানে ওলাই কৰি থাকোঁতে মানে কথা ক'বলৈ থাকিয়ে যাবগৈ সেইটো কাৰণে এতিয়া আৰম্ভণিতে মই ব্লগটো কথাখিনি কৈ লৈছোঁ নহ'লে পাছলৈ থৈ দিলে মানে সেইখিনি কথা মোক ক'বলৈ থাকি যায়গৈ সেইটো কাৰণে চাই থাকিব ব্লগটো শেষলৈকে এতিয়া বিয়া খাবলৈ যাবলৈ মানে ওলাই আহিছোঁ ঘৰৰ পৰা তাৰপিছতে গৈ পেলাই বিয়াত পাই পেলাই একেবাৰে দেখামগৈ আপোনালোকে চাই থাকিব এয়া আহি আছোঁ তাৰপিছতে এয়া মা মই আহি আছোঁ খোজকাঢ়ি ওচৰতে বাৰু বিয়া বেছি দূৰ নহয় পামগৈ এতিয়া গৈ পেলাই চাই থাকিব ব্লগটো শেষলৈকে কইনা আহিছে কি কৰিছে পুৰা নাচিছে আৰু এখনত খাইছোঁ কিন্তু ইখন বিয়া মই খাব পাৰিম যে আশা কম কাৰণ এখনত মানে খায়ে কিবা কিবি লাগে পেটটো আৰু এইখন বিয়া আচলতে মই খাবগৈ নোৱাৰিম আৰু মানে মই ইয়াতে ঠিকছে খাই দিম ভালছে আৰু এয়া খায়ে আছোঁ আৰু মই যাব নোৱাৰিম ইখনলৈ সেইটো কাৰণে মানে এখনত খাই দিয়াৰ পাছত আৰু ইখন বিয়াত খাবলৈ আচলতে মন নাযায় আৰু ইয়াতে খাই দিছোঁ খানাটো ইয়াতো খাবলৈ ধুনীয়া হৈছে আৰু মা যাব ইখনলৈ মই নাযাওঁ আৰু সেয়াই আৰু বিয়া খাই আহি এতিয়া মামাৰ ঘৰত অকণমান সোমাওঁ বুলি ভাবিছোঁ আমাৰ ধুনু একদম টোপনি আহিছে না ধুনু আৰু আজিৰ ব্লগটো মই ইয়াতে সামৰি দিছোঁ আকৌ আজিলৈ বাই বাই